Hello guys, good evening. So welcome back to my YouTube channel. मतलब so guys, এতিয়া দেৱালে কেনে কলগছ কাটিব কেনে পেনে কলগছ কাটিব গৈ আছো। বৰখন কি আছে মাথাত হেলমেট পিন্ধি লৈছো আৰু পেনে ভাইটিসকলে আছে। তো আপোনালোকক সকলোকে হ্যাপি দেৱালী। তো গাইস ফাইনালি আজি দেৱালী হৈ গ'ল ষ্টাৰ্টিং। তো এতিয়া আমি কলগছ কাটি আছো। তো দুখাই আছে আপোনালোকে চাই থাকিব নে কি কো? মই জানা 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 জানা। তো গাইস তেতিয়ালে বলক ভিডিওটো আৰম্ভ কৰো। তো আছে কিনে ধুনীয়াকে পুতিবা লাগিব, পুতিকে বাৰি দিব লাগিব, চাকি দিব লাগিব। কিন্তু এবাৰ পুৰা বৰখন গেলাই দিছে। দেৱালী পুৰা মানে এবাৰ বৰবাদ। ভালে পাইছো, বম বেছি জ্বলাব নাপাব। তো আমাৰ প্ৰদূষণটো ভাল হৈ থাকিব না কি কয় গাইস? তেতিয়ালে বলক আৰম্ভ কৰছো। কলগছ কাটিলো, এতিয়া লৈ গৈছো পুতিব লাগে এটা ভালকে। বল যা 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 আৰু এটা কাটিলা বৰষুণৰ কাম কৰি কেনেকুৱা লাগিছে দাদা? বৰষুণৰ কাম কৰি মানে ঠাণ্ডা লাগিছে আৰু কি ক'ব এবাৰ দেৱালীটো একদম বেয়া কষ্ট কৰিছে। তো গাইস এতিয়া ইয়াত কলগছ পুতিবৰ কাৰণে গাটা খুলি আছো। অ'কে অ'কে হায়াৰ কৰি আনিছো হায়াৰ কাৰ্বি আংলঙৰ পৰা আনিছো। আমাৰ বাৰু পুৰা ধুনীয়াকৈ ফুল লগাই আছে, এতিয়া ডেকৰেশ্যন কৰি আছে। ঠাণ্ডা লাগিছে বেচাৰা। তো গাইস ফাইনালি এতিয়া আমাৰ কলগছ পুতা কাৰ্য হৈ গ'ল। এতিয়া আমি ইয়াত ফুল লগাই আছো ধুনীয়াকে। তো ফুল লগাই হৈ গ'লে ইয়াত ধুনীয়াকে আপোনালোকে দেখা পাব গুডলাকে ধুনীয়াকে দেখা পাব, গুডলাকে ধুনীয়াকে দেখা পাব, গুডলাকে ধুনীয়াকে দেখা পাব। और सुनिए কমপ্লিট হৈ গ'ল। চাক গাইস চাক কি ধুনীয়া ডেকৰেশ্যন কৰিলো। বৰষুণ হাতি যদি ঠাণ্ডা লাগি গৈছে, এতিয়া লাল চাহ খাব মন গৈছে বহুত। লাল চাহ খাব মন গৈছে, বহুত ঠাণ্ডা লাগি গৈছে গাইস। এতিয়া লাল চাহ খাব এতিয়া বলক। আৰু গাইস ৰাতিকে আপোনালোকক লাইট জ্বলাত দুখাই দিম, ঘৰৰ লাইট ডেকৰেশ্যন কৰা কাৰণে গোটেইখিনি দুখাই দিম আপোনালোকৰ গাইস। কি ধুনীয়াকৈ আমি ডেকৰেশ্যন কৰিছো, কিন্তু বৰষুণে পুৰা গেলাই দিছে। মানে কি ক'ব বোকা বোকা আৰু টুকটুকে বৰষুণে আমাৰ চাব আহিছে কাম কৰা কেনে ন। তো এতিয়া আহিছো, এতিয়া ঘৰলৈ এতিয়া লাল চাহ খাব মন গৈছে, ঠাণ্ডা লাগিছে, খুবিছে গা ধুব মন গৈছে, গা ধুব মন যোৱা নাই। আৰু পিনে পুৰা লাইট ডেকৰেশ্যন কৰি ৰাখিছিলো। তো এদিকেও ডেকৰেশ্যন কৰি ৰাখিছিলো, কিন্তু কি ক'ব বৰষুণে চব খাই দিলে। তো গাইস আপোনালোক সকলোকে হাপি দেৱালী গাইস। তো হাপি দেৱালী, হাপি দেৱালী, হাপি দেৱালী গাইস। মানে কি ক'ব আৰু কলগছ লগাই কিনে আকৌ কাঁহী গছ মাৰি পেলাইছে। উপায় নাই, বিয়া কোনো যদি কৰিব লাগিবই গাইছ। কি ক'ব আৰু এতিয়া তাক কাঁহী ধুই আছো বৰষুণৰ মাজতে। এয়া কয় এয়া কি কয় গাইছ, এয়া মৰম। যেতিয়া আপোনালোকে বিয়া কৰোঁতে গম পাব, কাৰণ টুকটুকৰ চৰ্ট লাগি আছে। মাকে ধুলে মানে বেছিকৈ চৰ্ট লাগি যাব তো টুকটুকৰ। তো সেইকাৰণে ধুই দিছোঁ আৰু গতিকে লাল চাহ গৰম খাবলৈ ভাল লাগিব। তো গাইছ এতিয়া গাড়ী চাইডো হৈ গ'ল, কাঁহী চাইড ধোৱা হৈ গ'ল। এতিয়া আমি চাহ খাবলৈ ৰেডি হৈ গ'লো। চাহ ধুনীয়াকৈ গৰম গৰম চাহ বনাই নিদিলে ইয়াত চাহ গাইছ। লাল চাহৰ লগত জেলেপি আৰু পিনে লাল চাহ আৰু পিনে জেলেপি কল আছে। তো পিনে ধুনীয়াকৈ চাহ খাই আছে। মই এতিয়া চাহটো খাই লওঁ। আৰু আমাৰ টুকটুকে কি খাব বোলে, মেগী খাব ন। টুকটুকে মেগী খাব বোলে গাইছ। তো এতিয়া বলক আমি চাহটো খাই লওঁ, তাৰপিছত চাই থাকিব ৰাতি কি কাৰ্য হৈ থাকে আপোনাক উঠাম মই। তো চাই থাকিব। তো গাইছ চাওক আমাৰ ৰাতিৰ লাইটৰ ডেকৰেশ্যনটো এনেকুৱা কৰিছোঁ কি ধুনীয়াকৈ বৰষুণতে চাকি দিব নোৱাৰে। কলগছটো পুতাতে এনেই হৈ গ'ল আৰু চাওক আপোনালোকক লাইটটো ডেকৰেশ্যন কৰাটোকে দেখুৱাই দিছোঁ আৰু। তো এনেকুৱাকৈ ডেকৰেশ্যন কৰিছোঁ। এইপিনে কি ধুনীয়াকৈ চাওক গাইছ, এইপিনে আৰু পিনে ওপৰতো আছে, এইখিনি আছে। এইবিলাকত কি ধুনীয়াকৈ কৰিছোঁ, কি ধুনীয়াকৈ ডেকৰেশ্যন কৰি দিছোঁ চাওক গাইছ। তো বৰষুণটোৱে মানে বৰবাদ কৰি পেলালে আৰু, নহ'লে মানে কি ধুনীয়া সুন্দৰ পৰিৱেশ আছিলে। তো আৰু এদিকে মানে আমাৰ বাইদেউসকলে চাকি এটা ঠিক কৰি আছে। তো এতিয়া গেটততো চাকি দিব নোৱাৰিবই, এতিয়া ঘৰতে ইয়াতে দিব লাগিব আৰু ঘৰবিলাকতে চাকি দিব লাগিব। তো গাইজ কি ক'ব আৰু এতিয়া মানে বৰষুণটো গ'ল, বেয়া লাগি গ'ল, দুখ লাগি গ'ল। কি ধুনীয়া এনজয় কৰিম বুলি ভাবিছিলোঁ,
তো নহ'ল তো যি কি নহওক কালি কি বা হয় দেখা যাব আৰু এটা কথা ভাবি আছোঁ লাইটটো বেয়া হ'ব নেকি বৰষুণত বা এতিয়ালৈকে বৰ্তমান জ্বলাই আছোঁ তো কি হয় নাজানো বেয়া নহয় বুলি কৈছে যদি বেয়া হয় তেতিয়া লছ হ'ব অহা বছৰ নতুনকৈ কিনিব লাগিব আৰু আগৰ পিনে কলগছ যিটো লগাইছোঁ তাতে এতিয়া চাকি দিব পৰা নাই সেইকাৰণে বেয়া লাগি আছে গাইজ তো সকলোকে হাপী বৰষুণৰ দেৱালী বুলি ক'ব লাগিব তো সকলোকে হাপী বৰষুণ দেৱালী তো গাইজ চাওক So guys, আজি ভিডিঅ' এইখিনি আছিলে যদি আপোনালোকে যদি চাই ভাল হৈছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব গাইজ বাই বাই হেপী দেৱালী খতমে হৈ থাকিলে ৰেণ্টৰ নেকি এইটো হা